friends, মই কৰিশ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল কৰিশ্মা খনিকৰলৈ। আজি মই বনাব বিচাৰিছো দুটা টেষ্টি বিলাহী চাটনি ৰেচিপি। আপোনালোকে এনেদৰে খাইছেনে বাৰু? যদি খোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু যদি ভাল লাগে লাইক এটা কৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুটা বিলাহী লৈছো, এইকেইটা পুৰি লম আৰু এটা বইল বিলাহী লৈছো। আমি যেহেতু দুখন চাটনি বনাম গতিকে বইল বিলাহীটো এক্সট্ৰাকৈ লৈছোঁ আৰু দুটা ডিম বইল কৰি লৈছোঁ, বইল আলু 2 পিচ লৈছোঁ আৰু একেবাৰে মিহিকৈ কাটি লৈছোঁ আদা অকণমান আৰু কেঁচা জলকীয়া, পিঁয়াজ আছে একেবাৰে মিহিকৈ কাটি লওঁ। প্ৰথমে আমি বিলাহী দুটা পুৰি ল'ম। আমি বিলাহী দুটা পুৰি ল'লোঁ। এতিয়া কেৰাহী এখন পাতি এইকেইটা ফ্ৰাই কৰি ল'ম। অকণমান তেল দিম। জলকীয়া কেইটা আৰু নহৰু কেইটা দি দিছোঁ। শুকান জলকীয়া কেইটা একেবাৰে ক্ৰিস্পি হোৱালৈকে ফ্ৰাই কৰিব লাগিব, তেতিয়া খাবলৈ খুবেই ভাল লাগে আৰু খুব ধুনীয়া সুগন্ধ এটা আহে তেতিয়া। আমাৰ জলকীয়া কেইটা হৈ গৈছে, একেবাৰে ক্ৰিস্পি হৈছে। এতিয়া এইটো বন্ধ কৰি দিম। একেবাৰে ইজি ৰেচিপি হয়। এতিয়া আমি বিলাহী দুটা গ্ৰাইণ্ড কৰি ল'ম। হাতেৰেও পিটিকিব পাৰে, কিন্তু এনেকৈও ভাল লাগে, কেতিয়াবা এনেকৈ খায়ো চাবচোন। আৰু আমি ফ্ৰাই কৰি লোৱা জলকীয়া নহৰুকেইটা লগতে দি দিম। তেলখিনি আমি পাছত ব্যৱহাৰ কৰিম, তেলখিনি পাছত খোৱা সময়ত দি ল'লে হ'ব। অকণমান নিমখ দিম সোৱাদ অনুসৰি। ইমানখিনি হ'বনে? ইয়াতে অকণমান কেঁচা পিঁয়াজ দি দিম। আপুনি ইচ্ছা কৰিলে পিঁয়াজখিনি ফ্ৰাই কৰি দিব পাৰে। অকণমান আদা, জলকীয়া যিহেতু দিলোৱে ফ্ৰাই কৰা সেইকাৰণে জলকীয়া নিদিওঁ। এতিয়া এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'ম। হৈ গ'ল। বাতিলৈ উলিয়াই লৈছোঁ। ইয়াতে অকণমান কেঁচা পিঁয়াজ দি দিম ওপৰৰ পৰা। অকণমান কেঁচা জলকীয়াও দি দিছোঁ। আমাৰ এখন চাটনি ৰেডি হৈ গ'ল। খাবলৈ খুবেই সোৱাদ লগা হয়। আপুনি এবাৰ ট্ৰাই কৰি চাব, যদি খোৱা নাই এনেদৰে নিশ্চয় ভাল পাব। আৰু এতিয়া আমি আনখন চাটনি বনাম। ডিম দুটা বাকলি গুচাই লওঁ। যদি ভালধৰণে ডিম বইল হয়, বাকলিটো গুচাবলৈ একেবাৰে সহজ হৈ পৰে। দেখিছেনে কিমান ধুনীয়াকৈ বাকলিটো আঁতৰি গৈছে। আনটো ডিমো বাকলি গুচাই লওঁ আমি। এতিয়া বইল বিলাহীটো লৈ লৈছোঁ আৰু আলু লৈছোঁ।
পিঁয়াজ, আদা দিম, জলকীয়া, আলু দি দিছোঁ আৰু একেলগতে এইখিনি হাতেৰে পিটিকি ল'ম। হাতেৰে পিটিকিলে খাবলৈ খুবেই ভাল লগা হয়। সোৱাদ অনুসৰি নিমখ দিম, আকৌ হাতেৰে পিটিকি ল'ম আৰু অকণমান পিঁয়াজ দি দিম। আমাৰ পিটিকা ৰেডি হৈ গ'ল আৰু যিখিনি আমি ফ্ৰাই কৰি লৈছিলোঁ, জলকীয়াকেইটা ফ্ৰাই কৰা তেলখিনি ইয়াতে অলপ দি দিম আৰু আনখন চাটনিটো একেখিনি তেলেই অলপ অলপ দি দিম। খাব সময়ত মিলাই ল'লে হ'ব। আমাৰ দুইখন চাটনি ৰেডি হৈ গ'ল। আপুনি এবাৰ বনাই চাবচোন আৰু কোনখন চাটনি ভাল লাগিলে সেইটো ক'বলৈ নাপাহৰিব। বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন আৰু আমাৰ ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ঘণ্টা বটনটো টিপি দিব যাতে আমাৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পায়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।